জিন্দাবাদ রাইজৰ দল জিন্দাবাদ হিন্দু মুসলমানে একক হিন্দু মুসলমানে একক জাতি জনগোষ্ঠীৰ সকলো ৰাইজ দীপামণি বৰতাতুকি শৰ্মা দেৱপ্ৰিয়া সোম ৰূপাশ্ৰী বৰুৱা ৰিচা বৰুৱা অঞ্জু কৰ্মকাৰ বেলেগ মানুহ আহি বীণা ৰয় অনিমা কৰ্মকাৰ লতিকা কৰ্মকাৰ গৌৰী সোম শিখা ওঝা অংকিতা ওঝা মিনু ফুকন মীৰা কৰ্মকাৰ নিৰ্মলা কৰ্মকাৰ গীতাঞ্জলি গগৈ মোহন কৰ্মকাৰ শিপাৰ সোম গীতা বিশ্বাস আৰু মাধৱী দাস ৰাজা বিশ্বাস ৰাজশ্ৰী মহন্ত জ্ঞানশ্ৰী বৰা অনিতা হালৈ পৰিমল কৰ্মকাৰ সুব্ৰত আচাৰ্য টিকা দাস ৰূপা দাস আমাৰ যোগাৰ কৰা আহাৰ গ্ৰহণ কৰি সকলো যাব কোনেও নোখোৱাকৈ নাযাব কিন্তু আমাৰ অঞ্জু বেগম মুস্তাফিজুৰ ৰহমান হাসনা বেগম সুরাজ আলী মাহমুদ বেগম দয়াদা বেগম সুরিয়া বেগম পাপুলি খাতুন গীতা চেতিয়া বেবী চেতিয়া জেনুমাই চেতিয়া বাস্তৱ চেতিয়া অম্বিকা চেতিয়া নৱজ্যোতি চেতিয়া সুমন তালুকদাৰ দীপালী তালুকদাৰ আৰু অঞ্জনা তালুকদাৰ অম্বিকা চেতিয়া নমিতা বৰ্মন বাস্তৱ চেতিয়া বিজু বৰগোহাঁই ঋষি বৰগোহাঁই ৰিপুল খান সঞ্জয় লোহাৰ প্ৰণী কৌৰ বীণা আগৰৱালা নতুল খান নৰলীনা পাৰভিন মুস্তাক খান বিজু সিং জসবিন্দৰ কৌৰ অকণমান আপোনালোকে যিসকলৰ হৈ গৈছে প্লিজ আপোনালোকে অকণমান জেগাটো মুকলি কৰি দিব যিমান বুঢ়া বুঢ়ী মানুহ আছে চবকে লৈ আহিব দেই সকলোৱে ভাত খাই যাব দেই এতিয়া 12 নম্বৰ ৱাৰ্ডৰ সুহানী আৰু ৱাহিদাৰ নেতৃত্বত দহ গৰাকী আছে এফালে লৈ সুহানী নেতৃত্বত আৰু 10 গৰাকী আছে এফালে লৈ আনক আপোনালোকে হোৱাখিনি আঁতৰি যাওক যিখিনি হ'ল হ'ল আপোনালোকে পৰ্যায়ক্ৰমে আহিব অনুৰোধ কৰিছোঁ বেছি ভয় ভাৱনা নহয় 12 নম্বৰ ৱাৰ্ডৰ 11 নম্বৰটো গাই দিছোঁ মোৰ ওচৰত চিৰিয়েলকৈ যিটো আছে মই সেইটো গৈ আছোঁ সঞ্জিত চেতিয়া এই নম্বৰ ৱাৰ্ডৰ গৈ আছে আপুনি এতিয়া 11 নম্বৰ ৱাৰ্ডৰ কষ্টকৰ নেতৃত্বত 13 নম্বৰ ৱাৰ্ডৰ 13 নম্বৰ ৱাৰ্ডৰ গৈ 13 নম্বৰ ৱাৰ্ডৰ কোৱা এইগৰাকী মই 13 নম্বৰ ৱাৰ্ডৰ 27 গৰাকী আহক এতিয়া হাতত ধৰি খেলি মেলি হ'লে দিগদাৰ হয় বেয়া হ'ব দেই সৰু নহয়
আঁতৰি দিয়ক। দৰকাৰ হ'ল আঁতৰি দিয়ক। 12 নম্বৰ হ'ল যদি আপুনি দিব, 12 নম্বৰ হ'লে আপুনি দিব। বেয়া নাপাব, দৰকাৰ হ'ল। 13 নম্বৰ খিনি কৰি লওক। ভিডিঅ' কৰি আছেনে? ভিডিঅ' কৰি আছেনে? 13 নম্বৰ খিনি কৰি লওক, তাৰপিছত 14 নম্বৰ আহিব দেই। ভাত খাই ল'ব দেই। ভাত খাই ল'ব। ভাত খাই ল'ব দেই। 13 নম্বৰ মই ঘোষণা কৰিছোঁ, আপোনালোকে পঞ্চায়ত জনাই আহিব। 13 নম্বৰ চলি আছে, 13 নম্বৰ চলি আছে। নামটো ঘোষণা কৰি যোৱা হ'ল এইখিনি। ভাত খাই ল'ব দেই। এতিয়া 14 নম্বৰ খিনি কৰি দিয়ক। 14 নম্বৰ আহিলে 14 নম্বৰ ৱাৰ্ডৰ মংগল ৰাজমানৰ প্ৰত্যাৱৰ্তন, জয়মন দত্ত, দুলেন দত্ত, দীপ্তি বৰুৱা, কংকন বৰা, শিৰিকণি বৰা, প্ৰণৱ গগৈ, আধুনিকা গগৈ, ৰীতা বড়ো, জুলি গগৈ, সৰস্বতী গগৈ, সীমা বৰা, ৰূপামণি গগৈ, মেঘালী কোঁৱৰ, সম্পূৰ্ণ নেতৃত্বত যিখিনি আছে সেইখিনি হ'ল এতিয়া। কাকুমণি গগৈ, অচ্যুত বৰগোহাঁই, শিৱাশীল গগৈ।